Let's study with অনুপম চেনেলটোলৈ তোমালোকক স্বাগতম প্ৰিয় উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি স্বদেশ অধ্যয়ন পাঠ্যপুথিৰ ষষ্ঠ অধ্যায় অসমৰ ৰাজনৈতিক বিকাশ এই অধ্যায়টোৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয়বস্তু ভাষা আন্দোলন ভাৰত চীন যুদ্ধ ভাৰত পাকিস্তান যুদ্ধ আৰু বিদেশী বিতাৰণ আন্দোলন বা অসম আন্দোলনৰ বিষয়ে আলোচনা কৰিম আহা আমি ভিডিঅটো আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰথম পঢ়িবলগীয়া প্ৰথম বিষয়বস্তু হ'ল ভাষা আন্দোলন চোৱা অসমত প্ৰব্ৰজন বৃদ্ধি পোৱাৰ লগে লগে কি হৈছিল অসমত অসমীয়া লোকসকলে কি হৈছিল ভাষাৰ সংকট আহিব পাৰে বুলি ভাষাৰ অস্তিত্ব বিপদাপন্ন হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছিল আৰু সেই অনুসৰি তেওঁলোকে কি কৰিছিল অসমত অসমীয়া ভাষাৰ অস্তিত্ব কেন্দ্ৰ কৰি ভাষা আন্দোলন গঢ় লৈ উঠিছিল 1960 চনত গতিকে 1951 চনৰ লোকপিয়ল মতে যেতিয়া অসমীয়া ভাষীৰ লোকৰ সংখ্যা 75% আছিল তেতিয়া কমি 75% হৈছিলগৈ তেতিয়া কি হৈছিল অসম সাহিত্য সভাই আৰু অসমীয়া কিছু মধ্যবিত্ত শ্ৰেণীৰ লোকে ভাষাগত পৰিচয় প্ৰতি কি কৈছিল অনা অসমীয়াসকলে ভাবুকি সৃষ্টি কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছিল গতিকে এই কথাটোকে লৈ কি হৈছিল ভাষাক মূলত কেন্দ্ৰ হিচাপে লৈ এই আন্দোলন কি হৈছিল 1960 চনত আৰম্ভ হৈছিল পৰৱৰ্তী সময়ত যেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ 4খন জিলাত যেতিয়া অসমীয়া ভাষাক মাধ্যম হিচাপে ঘোষণা কৰা হয় তেতিয়া কি হৈছিল এই মাধ্যম আন্দোলনটোৰ বা ভাষা আন্দোলনটোৰ খাম কাটিছিল পৰৱৰ্তী সময়ত পুনৰ 1972 চনত আকৌ কি হৈছিল ভাষা আন্দোলন আৰম্ভ হৈছিল গতিকে আমি গম পালো যে 1960 চনত ভাষা আন্দোলন আৰম্ভ হৈছিল মূলতঃ অসমীয়া ভাষাৰ অস্তিত্বক কেন্দ্ৰ কৰি ইয়াৰ পিছৰ গুৰুত্বপূৰ্ণ বিষয়টো আমি পঢ়িব লাগিব ভাৰত চীন যুদ্ধৰ বিষয়ে এতিয়া ভাৰত চীন যুদ্ধ হৈছিল 1962 চনত গতিকে এই যুদ্ধৰ কাৰণ আছিল কি সীমান্ত সংঘাত আজিও এই সীমান্ত সংঘাত চলি আছে ভাৰত চীনৰ মাজত আমি মাজে মাজে গম পাই থাকোঁ গতিকে এই ভাৰত চীন আৰু ভাৰতৰ সীমান্তক কেন্দ্ৰ কৰি 1962 চনত কি হৈছিল চীন ভাৰতৰ যুদ্ধ হৈছিল আৰু এই ভাৰত চীন যুদ্ধৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছিল অসম সেই কাৰণে স্বাধীনোত্তৰ অসমৰ ক্ষেত্ৰত কি হৈছিল ভাৰত চীন যুদ্ধ গুৰুত্বপূৰ্ণ আছিল গতিকে এই যুদ্ধত কি হৈছিল চীনা সৈন্যই বোমডিলা দখল কৰি পুৰণি দৰং জিলাত প্ৰৱেশ কৰি কি হৈছিল লাহে লাহে নগাঁও গুৱাহাটী আদিলৈ মানে অগ্ৰসৰ হোৱাৰ দিশে ধাৱমান হৈছিল গতিকে এই পুৰণি দৰং জিলাত যেতিয়া চীনা সৈন্য প্ৰৱেশ কৰিছিল তেতিয়া সেই সময়ৰ জিলা প্ৰশাসনৰ উচ্চ বিষয়াসকলে কি হৈছিল জিলা পৰ্যায় এৰি থৈ নগাঁও গুৱাহাটীলৈ পলাই গৈছিল গতিকে যেতিয়া জিলাৰ বিষয়ে পলাই গৈছিল তেতিয়া কি হৈছিল জনসাধাৰণে সেই তেনে আচৰণক জিলা প্ৰতিনিধিসকলৰ তেনে আচৰণক ডেপুটি কমিশ্যনাৰ কোৱা বা উপায়ুক্তসকলৰ তেনে আচৰণক কি কৰিছিল সমালোচনা কৰিছিল গতিকে তাৰ পৰৱৰ্তী সময়ত অসমত যেতিয়া খাদ্য সামগ্ৰী অভূতপূৰ্ব মূল্য বৃদ্ধি হৈছিল আৰু এই মূল্য বৃদ্ধিৰ প্ৰতিবাদত 1964 চনত কি হৈছিল ছাত্ৰ ছাত্ৰীসকলে অসমত বৃহৎ আন্দোলন গঢ়ি তুলিছিল গতিকে এই চীন ভাৰতৰ যুদ্ধৰ ফলত বিশেষকৈ অসম বা ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চল যেতিয়া ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল তেতিয়া এই অঞ্চলটো সামৰিক গুৰুত্বৰ বিষয়ে চিন্তা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বা ভাৰতবৰ্ষ কেন্দ্ৰীয় চৰকাৰ কি হৈছিল তৎপৰ হৈ পৰিছিল গতিকে এই চীন ভাৰতৰ যুদ্ধৰ পিছত কেন্দ্ৰীয় চৰকাৰে যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত সামৰিক গুৰুত্বৰ বিষয়ে চিন্তা কৰিছিল আৰু লগে লগে কিছুমান যাতায়াত যোগাযোগ ব্যৱস্থা উন্নতিৰ বাবেও বিভিন্ন ব্যৱস্থা লৈছিল গতিকে এই চীন ভাৰতৰ এদিনীয়া যুদ্ধখনৰ ফলস্বৰূপে অসমো কি হৈছিল প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছিল ছাত্ৰ ছাত্ৰীসকল স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ অসমত প্ৰভাৱ পেলোৱা আৰু এটা গুৰুত্বপূৰ্ণ ঘটনা আছিল ভাৰত পাকিস্তান যুদ্ধ 1971-72 চনত কি হৈছিল সেই সময়ৰ পাকিস্তানৰ পূব অংশ অৰ্থাৎ পূব পাকিস্তানৰ সৈতে পাকিস্তানৰ কি হৈছিল যুদ্ধ
আৰম্ভ হৈছিল, যাক আমি পূব পাকিস্তানক বৰ্তমান বাংলাদেশ নামেৰে জানো। সেই বাংলাদেশৰ সৈতে পাকিস্তানৰ কি হৈছিল যুদ্ধ আৰম্ভ হৈছিল। গতিকে এই বাংলাদেশৰ মুক্তিযুদ্ধ নামেৰে জনাজাত এই সংঘৰ্ষই কি হৈছিল পৰৱৰ্তী সময়ত আমি দেখা পাইছিলোঁ যে অসমৰ অৰ্থনীতি আৰু ইতিহাসত প্ৰভাৱ পেলাইছিল। গতিকে এই যুদ্ধ এটা কাৰণেই অসমৰ কাৰণে ইম্পৰ্টেণ্ট যে এই যুদ্ধত যাক ভাৰত পাকিস্তান যুদ্ধ নামেৰে জনাজাত, যে পূব পাকিস্তানৰ পৰা পৃথক হ'বৰ বাবে যি সংগ্ৰাম কৰিছিল, সেই সংগ্ৰামৰ ফলস্বৰূপে কি হৈছিল অসমলৈ বহুতো কি হৈছিল অসমৰ ওপৰত বহুতো ধৰণৰ অৰ্থনৈতিক, ঐতিহাসিক, সামাজিক, ৰাজনৈতিক প্ৰভাৱ পৰিলক্ষিত হৈছিল। 1972 চনত যেতিয়া বাংলাদেশে স্বাধীন লাভ কৰিছিল বা পূব পাকিস্তানে বাংলাদেশ নামেৰে এখন নতুন ৰাষ্ট্ৰ গঠন হৈছিল। গতিকে সেই তাৰ পৰৱৰ্তী সময়ত সেই যুদ্ধৰ সময়ছোৱাত কি হৈছিল লাখ লাখ বঙালী প্ৰব্ৰজনকাৰীয়ে মুছলমান বঙালী প্ৰব্ৰজনকাৰীয়ে কি কৰিছিল অসম ভ্ৰমণ কৰি অসম ভৰি পৰিছিল, আৰু এই প্ৰব্ৰজনকাৰীসকলৰ কি হৈছিল এটা ক্ষুদ্ৰ অংশহে পৰৱৰ্তী সময়ত বাংলাদেশলৈ কি হৈছিল প্ৰত্যাৱৰ্তন কৰিছিল, ঘূৰি গৈছিল। গতিকে এই বিদেশী নাগৰিকৰ প্ৰসংগ সেই সময়ত কি হৈছিল ভাৰত পাকিস্তান যুদ্ধৰ সময়ত বেছিকৈ কি হৈছিল সেই সময়ত উত্থাপন হৈছিল। ঠিক তেনে এটা পৰ্যায়তে 1974 চনত প্ৰথমবাৰৰ বাবে বিদেশী নাগৰিকৰ প্ৰসংগটো সদৌ অসম ছাত্ৰ সন্থাই কি কৰিছিল উত্থাপন কৰিছিল। গতিকে উদ্যোগৰ লেহেমীয়া বিকাশ, ভূমিৰ নাটনি, নিবনুৱা সমস্যা এইবিলাকে অসমৰ আৰ্থ-সামাজিক অৱস্থা যেতিয়া জটিল কৰি তুলিছিল, সেই সময়ছোৱাতেই কি হৈছিল বৃহৎ সংখ্যক প্ৰব্ৰজনকাৰী অসমলৈ কি হৈছিল সোমাই পৰিছিল। গতিকে এই সময়ছোৱাত চৰকাৰী চাকৰি বাকৰিত অনা অসমীয়া লোকৰ সংখ্যাও বৃদ্ধি পাইছিল। গতিকে ভূমি অধিগ্ৰহণৰ ফলত কি হৈছিল প্ৰায় 80,938 হেক্টৰ ভূমি অবৈধভাৱে কি হৈছিল দখল হৈ আছিল। গতিকে এনেধৰণে কি হৈছিল ভাৰত পাকিস্তান যুদ্ধৰ ফলত অসমতো কি হৈছিল অসমে বিদেশীৰ বোজা গ্ৰহণ কৰিব লগা হৈছিল। গতিকে এনেধৰণে কি হৈছিল বাৰে বাৰে বিদেশী আহি থকাৰ ফলত অসমলৈ বিদেশী আহি থকাৰ ফলত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত 1979 চনত প্ৰথম ঐতিহাসিক বিদেশী বিতাড়ন আন্দোলন বা অসম আন্দোলন আৰম্ভ হয়। গতিকে এই অবৈধ যিবোৰ বিদেশী, এই বিদেশীবিলাক বিভিন্ন কাৰণত বিভিন্ন সময়ত যেতিয়া অসমলৈ আহিছিল, সেই অবৈধ বিদেশীবিলাকক বহিষ্কাৰৰ দাবীত কি হৈছিল 1979 চনত কি হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত এটা আন্দোলন হৈছিল। সেই আন্দোলনটোক বিদেশী বিতাড়ন আন্দোলন নামেৰে জনা যায়। গতিকে এই বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ছোৱাত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল, আৰু এই আন্দোলন ইমানেই ব্যাপক আছিল যে সেই সময়ৰ এই আন্দোলনৰ ব্যাপকতা আজিও মানুহৰ মুখে মুখে আমি শুনিবলৈ পাওঁ। গতিকে 1977 আৰু 78 চনত ক্ৰমে পূৰ্বাঞ্চলীয় লোক পৰিষদ আৰু অসম জাতীয়তাবাদী দলে প্ৰতিষ্ঠা লাভ কৰিছিল। এই অসম জাতীয়তাবাদী দলে কি হৈছিল বিদেশী বহিষ্কাৰ আন্দোলনৰ মুখ্য অংশীদাৰ হৈছিল। গতিকে এই বিদেশী নাগৰিকৰ প্ৰসংগটোক 1978 চনৰ 24 অক্টোবৰ তাৰিখে মুখ্য নিৰ্বাচনী আয়ুক্তই উল্লেখ কৰাৰ লগে লগে বিষয়টোৱে কি হৈছিল বৈধতা লাভ কৰিছিল। গতিকে যেতিয়া অসমত বিদেশী নাগৰিকৰ প্ৰসংগটো ভাৰতবৰ্ষৰ মুখ্য নিৰ্বাচনী আয়ুক্তই নিৰ্বাচনৰ আগে আগে উল্লেখ কৰিছিল, লগে লগে কি হৈ পৰিছিল এই বিদেশী নাগৰিকৰ বিতাড়নৰ ইছ্যুটোৱে প্ৰসংগটোৱে কি হৈ পৰিছিল সেই সময়ত এটা গুৰুত্বপূৰ্ণ ৰূপ ধাৰণ কৰিছিল। গতিকে এই সময়ছোৱাতে 1979 চনৰ 16 মাৰ্চ তাৰিখে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ প্ৰসংগ উল্লেখ কৰিছিল যে অসমলৈ বিভিন্ন সময়ত বা সেই সময় আশে পাশে কি হৈছিল অবৈধভাৱে বহুতো বিদেশী নাগৰিকৰ প্ৰব্ৰজন ঘটিছে। গতিকে এনেধৰণৰ কি হৈছিল বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ পৰা কি হৈছিল প্ৰব্ৰজনৰ বিষয়টোক লৈ আৰু তেনেধৰণৰ অবৈধ বিদেশীসকলক বহিষ্কাৰৰ দাবীত কি হৈছিল অসম আন্দোলন আৰম্ভ হৈছিল 1979 চনৰ এপ্ৰিল মাহৰ পৰা। গতিকে মঙলদৈ লোকসভা সমষ্টি উপ নিৰ্বাচনৰ সময়ত যেতিয়া ভোটাৰ তালিকাত বৃহৎ সংখ্যক বিদেশী নাগৰিকৰ নাম সন্নিৱিষ্ট হৈছিল,
গতিকে তেতিয়াই লগে লগে কি হৈছিল বিদেশী বহিষ্কাৰ আন্দোলনটোৱে ব্যাপকতা লাভ কৰিছিল। গতিকে একেটা বছৰ 7 জুন তাৰিখেও জনতা দলৰ গোলাপ বৰবৰুৱাৰ মন্ত্ৰীসভাৰ সেই সময়ত পতন ঘটিছিল। গতিকে এই আন্দোলনটোৰ সমাপ্তি ঘটিছিল 1985 চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু আন্দোলনকাৰী পক্ষ সদৌ অসম ছাত্ৰ সন্থা তথা অসম গণসংগ্ৰাম পৰিষদৰ প্ৰতিনিধিৰ মাজত যেতিয়া অসম চুক্তি স্বাক্ষৰিত হৈছিল, সেই চুক্তিৰ জৰিয়তে কি হৈছিল এই ঐতিহাসিক অসম আন্দোলনৰ সমাপ্ত হৈছিল। গতিকে 1985 চনত 1979 চনত আৰম্ভ হোৱা অসম আন্দোলন বা বিদেশী বিতাড়ন আন্দোলন 1985 চনত অন্ত পৰিছিল। গতিকে এই চুক্তিৰ অন্যতম চৰ্ত আছিল 1971 চনৰ 25 এপ্ৰিলৰ পিছত অহা যিবোৰ অবৈধ অনুপ্ৰৱেশকাৰী সেইবিলাকক অসমৰ পৰা বহিষ্কাৰ কৰা হ'ব। আৰু এই কথাটোক লৈ অসমৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী বহিষ্কাৰক লৈ বিভিন্ন সময়ত বিভিন্ন আন্দোলন চলি আহিছে অসমত। তাৰে একেবাৰে শেষৰটো আন্দোলন আছিল 2020 চনৰ যেতিয়া নাগৰিকত্ব সংশোধনী আইন আৰু পিছলৈ নাগৰিকত্ব আইন যেতিয়া ভাৰতীয় সংসদত গৃহীত হৈছিল, তেতিয়াও কি হৈছিল অসমত বিদেশী বিতাড়ন প্ৰসংগটো বাৰুকৈ কি হৈছিল উল্লেখ হৈছিল। গতিকে যিয়েই নহওক 1985 চনত যেতিয়া অসম চুক্তি স্বাক্ষৰিত হৈছিল, তাৰ পৰৱৰ্তী সময়ত বিধানসভাৰ নিৰ্বাচনত কি হৈছিল প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে গোলাঘাট নগৰত অসম গণ পৰিষদ নামৰ নতুন আঞ্চলিক দল এটাৰ জন্ম হৈছিল। আৰু এই আঞ্চলিক দলটোৱে 1985 চনতেই প্ৰথমবাৰৰ বাবে কি হৈছিল ৰাজ্য চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই অধ্যায়টো অসমৰ ৰাজনৈতিক বিকাশ, এই অধ্যায়টোৰ কেইবাটাও গুৰুত্বপূৰ্ণ চমু বিষয়বস্তু চালোঁ। ভাষা আন্দোলন হওক, ভাৰত চীন যুদ্ধ হওক, ভাৰত পাকিস্তান যুদ্ধ হওক, আৰু বিদেশী বিতাড়ন বা অসম আন্দোলনৰ বিষয়। তোমালোকৰ এই অধ্যায়টো ইতিমধ্যে শেষ হৈছে। মই আশা কৰিছোঁ তোমালোকে মোৰ এই ভিডিঅ'টোবোৰৰ দ্বাৰা উপকৃত হৈছে। আৰু যদি তোমালোকৰ কিবা সুধিব লগা হৈছে তেন্তে নিশ্চয় কমেণ্টত জনাবা। ধন্যবাদ।